वेलकम बैक टू माय यूट्यूब चैनल मैं अनंत जना बॉयस आज और एट भिडिओ सकलोके स्वागतम जाना आज भिडिओ गाइज एकेलगे चाब गाइज प्रथम एकेलगे गाइज आज भिडिओ गाइज बहुत दुखर भिडिओ और बनाई आज भिडिओ और आपलोके गाइज प्लीज प्रथम एकेलगे चाब गाइज मैं अनुरोध जाना गाइज और जो मोर भिडिओ चाई ভাল पाए गाइज कमेन्ट कर जनाब गाइज प्लीज गाइज डिम्पू बरा दा बहुत ভাল ब्लगार और बहुत ভাল जगह देखा ভাল भिडिओ बना मैं डिम्पू बरा दार भिडिओ प्राय चाओ और बहुत ভাল लगे कि एजने डिम्पू बरा दाक क्यों एनेकुवाके बेयाके कैसे मैं हेतुए भाबी मैं हेतुए आपनालोকক जनाब विचारिছোঁ क्यों बेयाके कैसे एनेकुवाके बेयाके कब नालागिছিলে और इमान ভাল মানুহটো एनेकुवाके बेया क्यों कैसे मैं हेतुके आपनालोকৰ ओचৰত मैं कब विचारिছোঁ और आपनालोके মোক कमेन्ट কৰি जनाब गाइज किन्तु মানুহৰ কেতিয়াবা অকমান বিশেষ কামো হ'ব পাৰে বিজিও থাকিব পাৰে সেই বিজি থকা সময়ত তাৰ লগতে ব্যস্ত কেনেকৈ হ'ব বেলেগ তাৰ ইম্পৰ্টেণ্ট কামো হ'ব পাৰে যাতে এনেকুৱাকৈ হ'ব নালাগে বুলি ভাবিছিলোঁ মই কিন্তু কিয় এনেকুৱাকৈ হ'ল কিন্তু ডিম্পু দা গুৱাহাটীৰ পৰা পুনে আহি পাইছে আহি পাই লগে লগে তাৰ লগত ইউটিউব বনাই থাকিলে হ'ব নেকি হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব গাইজ তাৰ লগত গুৱাহাটীৰ পৰা পুনে আহি পাইছে আহি পাই তাৰোতো ইউতো মানুহ হয় তাৰোতো এটা ভাগৰ বোলা বস্তু আছে আহি আৰাম কৰিব লাগিব ন তেনেহ'লে আহকচোন গাইজ ভিডিঅ'টো এবাৰ চাই লওক ল'ৰাজনে কি বুলি কৈছে ডিম্পু দাক তো গাইজ ডিম্পু বুঢ়াই সৰু মানুহক গুৰুত্ব নিদিয়ে ডিম্পু বুঢ়াৰ বহুত লেভেল সঁচাকৈ কৈছোঁ কসম খাই কৈছোঁ এইটো একদম সঁচা কথা ডিম্পু বুঢ়াই তাৰমানে অলপো গুৰুত্ব নিদিয়ে হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে তো গাইজ আজি মানে মই নলবাৰীত গৈ আছোঁ আৰু নলবাৰীত গৈ আছোঁ তাৰ কাৰণটো হৈছে মই ডিম্পু দাৰ ঘৰত যাই আছোঁ আৰু ডিম্পু দাৰ লগত অলপমান কাম আছে যদি ভালকৈ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া মানে গৈ আছোঁ যদি ডিম্পু বৰা ইমানে লেভেল বুলি কৈছে সি ডিম্পু দাক লগ কৰিব যাব লাগে কিয় নলবাৰী যাব লাগে কেলে শুনা ভাই তই তোক মই তোক বুলি কৈছা তই বুলি কৈছে তই লগ কৰিব যাব নালাগে তই ডিম্পু দাক ইমান বেয়াকৈ কৈছ কিন্তু মোক বহুত খং উঠি আছে ইমান বেয়াকৈ ক'ব নালাগে ডিম্পু দা ইমান ভাল এজন ইউটিউবাৰত তই এনেকুৱা বেয়াকৈ কৈছ কিন্তু নকবি ভাই এনেকৈ ক'ব নালাগে গাইজ তেনেহ'লে আৰু এটা ভিডিঅ' চাওকচোন আপোনালোকে কি বুলি কৈছে তাতো এবাৰ শুনি চাওক মানে ঘৰত নাই আৰু ঘৰত কোনো নাই ইয়াত চাওক ভিতৰত তলা লগা আছে এইখানে যে থাৰখন ডিম্পু মানে ডিম্পু দাই বোলে গুৱাহাটীত গৈছে এওঁ ক'লা তেওঁ বোলে ৰাতিপুৱাৰ পৰা ৰখি আছে নাই বোলে ডিম্পু দা তো মই আহিলোঁ আহি এনে মিছামিছি বহুত টাইম কি কৰিব এতিয়া ঘৰলৈকে যাওঁ মানে এতিয়া মিনময় দোকানত যাওঁ চাওঁ আৰু তাতে একাক লগ পাওঁ তো তালৈকে যাই থাকি ইয়াত ৰখি থাকিতো লাভ নাই গুৱাহাটীত গৈছে যাতে মানে প্ৰায় বহুত টাইম লাগি যাব আজি নাহিবও পাৰে সেইটো ৰিক্স নাই আৰু তো চাই থাক ডিম্পু বৰা গুৱাহাটীত গৈছে জানিবই লাগে তেওঁ বৰ ভাগৰত আহিছে পাৰে মই আজি নাহোঁ বেলেগ এদিনাখন আহিম এনেকৈ নিশ্চয় তুমি ভাবিব লাগে কিন্তু এইটো কথাটো তোমাৰ বৰ ভুল হৈছে কিন্তু ছ'চিয়েল মিডিয়াৰ পৰা ভাইৰেল হৈ আহিছে ভিডিঅ'টো কিন্তু তুমি ডিম্পুক দাক ইমান বেয়াকৈ ক'ব নালাগিছিলে কিয় এনেকুৱাকৈ কৈছা কি ভাবি এনেকুৱা ধৰণৰ কথা কৈছা আৰু এদিন হ'লেও তুমি ইউটিউবাৰ ডাঙৰ জনপ্ৰিয় হ'ব পাৰা তুমি আৰু টাইম লাগিব ন তুমি অকণমান চেষ্টা কৰা ইমান যদি তোমাৰ পূৰা ইউটিউবাৰ ফেমাছ হ'ব তুমি অলপ টাইম লোৱা এদিন হ'লেও হ'বাতো আৰু ডিম্পু দাও কিমান কষ্ট কৰি সি এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ হৈছে ইমান কষ্ট কৰিছে আৰু তেওঁক লগ কৰিব লাগে বুলি লগ কৰিলে তোমাৰ ইউটিউবটো ফেমাছ হ'ব বুলি কথা নহয় এজন ডিম্পু দাৰ নিচিনা আৰু তুমি কিয় এনেকুৱাকৈ কৈছা ডিম্পু দাই ইমান ভাল ভিডিঅ' বনায় মোৰ চাই ভাল ইমান ভাগৰত আহিছে গুৱাহাটী অকণমান ৰেষ্ট কৰিব তোমাকতো একেবাৰে টাইম নাই বুলি নাই কোৱা এইটো মিছা কথা কৈছা তুমি এইবিলাক ফাল্টু মিছা কথা নক'বা এনেধৰণৰ কথা নক'বা কেতিয়াও দেই তোমাক মই জনাই দিছোঁ এনেই বনাই কথা নক'বা কিয় এনেকুৱাকৈ কৈছা তোমাক মই প্ৰশ্ন কৰিছোঁ তুমি মোক কমেণ্ট কৰি যদি মোৰ ভিডিঅ'টো তুমি চোৱা মোক কমেণ্ট কৰি জনাবা কিয় এনেকুৱাকৈ কৈছা তুমি আহিলোঁ এটা ডাঙৰ কথা হ'ল মানে কি হ'ল মানে মই যেতিয়া বেগটো আনিব গ'লোঁ তেতিয়া মানে ডিম্পু দা আহিলে
মানে ডিম্পু দাক লগ পালোঁ আৰু ডিম্পু দাক লগ পোৱাৰ পিছত বহুত বেছি ৰিকুৱেষ্ট কৰিলোঁ মানে তেওঁৰ লগত অলপ মই ক'লোঁ যে আপোনাৰ লগত কাম আছিল মই ৰাতিপুৱাই আহিলোঁ আহি মানে বেগটো এৰি থৈ গ'লোঁ তাৰপিছত আকৌ নিব আহিলোঁ মোটামুটি 50 কিলোমিটাৰ জেগা আকৌ আহিলোঁ কিন্তু আপোনাৰ লগ পাইছোঁ ভালেই হ'ল এতিয়া আপোনাৰ লগত যিখিনি কাম আছিল মানে মই যিহেতু এটা সৰুকৈ চেনেল ষ্টাৰ্ট কৰিছোঁ আপোনাৰ লগত কিছুমান কথা আপোনাৰ পৰা জানিব লগা আছিল বা সুধিব লগা আছিল তেনেকুৱা আৰু এটা ভিডিঅ' কৰাৰ কথা কৈছিলোঁ ডিম্পু দাক কিন্তু কি কৰিলে মোক হাতযোৰ কৰিলে মানে ভিডিঅ' কৰিব মানা কৰিছে তেওঁৰ বোলে একদমেই সময় নাই আপোনালোকে চাব পাৰে কিন্তু ল'ৰাজন বহুত মিছা কথা কৈছে ইমানেই মিছা কথা কৈছে চাওক আপোনালোকে কি চাব ডিম্পু দাই ভিডিঅ' বনাবলৈ মানা কৰা নাছিলে কিন্তু এইটো কথাটো ই বহুত মিছা কথা কৈছে একেবাৰে মিছা কথা কৈছে ডিম্পু দাই কোৱা নাছিলে যে মই ডিম্পু দাই ভিডিঅ' বনাবলৈ মানা কৰা নাই ডিম্পু দা ভাগৰ লাগিছে চাগে তেখেতৰ কিবা কাম আছে চাগে এইকাৰণে পিছত বনাম বুলি কৈছে চাগে কিন্তু এতিয়া বিশেষ মোৰ টাইম নাই বুলি কৈছে চাগে কিন্তু এইটো মই মানিব পাৰোঁ আৰু চব সময়ত মানুহে এনি টাইম লাগি থাকিব নোৱাৰে ন তাৰ কিবা কাম হ'ল এতিয়া মোকেই যেনিবা কোনোবাই মাতিলে এমাৰ্জেঞ্চি মই যদি কিবা বিশেষ কাম এটা কৰিছোঁ মোক পটককৈতো যাব নোৱাৰিম মানুহৰ কাম থাকে তুমি অলপ ভাবা এনেকুৱা কি কথা কৈ পালোঁ তুমি নিজে ভাবাচোন আৰু এনেকুৱা কিয় কৈছা তুমি ক'ব নালাগে ভাই তুমি বহুত ভুল কৰিছা এনেকুৱা ডিম্পু দাৰ বিষয়ে তুমি ৰছ কৰা ভাবে মই কিন্তু মই ৰছ কৰা নাই কিন্তু এইটো কৰিছোঁ কিন্তু এই ভিডিঅ'টো তোমাৰ বহুতেই ভাইৰেল হৈ গৈছে তোমাৰ কিন্তু তুমি এনেকুৱা ক'ব নালাগিছিলে কিয় কৈছা নাপায় ভাই তুমি এনেকুৱা বহুত ভুল কৰিলা কিন্তু ডিম্পু দা এনেকুৱা ক'ব নালাগিছিলে ডিম্পু দা বৰ ভাল ইউটিউবাৰজনক তুমি এনেকুৱাকৈ ৰছ কৰি দিছা কিন্তু নাপায় নকৰিবা এনেকুৱা ভুল নকৰিবা গাইজ তেনেহ'লে গাইজ আৰু এটা ভিডিঅ' চাওকচোন তেনেহ'লে আপোনালোকে তাতো কি কয় কথাটো আপোনালোকে শুনি পেলাই গাইজ মোক কমেণ্ট কৰি জনাব গাইজ মই কি আজি ভিডিঅ'টো মই ভাল বনাইছোঁ নে বেয়া হৈছোঁ প্লিজ কমেণ্ট কৰি জনাব গাইজ যদি মোৰ ভিডিঅ'টো গাইজ আপোনালোকে বেয়া লাগিছে গাইজ লাইকো নকৰিব কমেণ্টো নকৰিব আৰু ছাবস্ক্ৰাইবো নকৰিব যদি ভাল লাগিছে গাইজ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে গাইজ শ্বেয়াৰ কৰিব ভিডিঅ'টো গাইজ মানে তেওঁক বেয়া পায় বা বেয়াকৈ কয় তেনেকুৱা কিন্তু আচলতে একদম কচম খাই কৈছোঁ এইটো একদম সঁচা কথা ডিম্পু বৰাই তাৰমানে অলপো গুৰুত্ব দিয়া নাই মই বুলি নহয় মোৰ লগত এজন আৰু আছিল মানে সি বেলেগ বৰপেটাৰ পৰা আহি মানে ডিম্পু দাৰ ঘৰত তাৰমানে ৰখি আছে কিন্তু তাৰ লগত অলপ সময়ো 2 মিনিট সময় তাৰমানে কথা পাতিবৰ সময় নাই প্ৰথমতেতো ওলাই অহা নাছিল তাৰপিছত যেতিয়া মানে মই তেওঁৰ চোতালত কিবা কিবি ভিডিঅ' কৰি আছিলোঁ তাৰপিছত ওলাই অহাৰ পিছত ভিডিঅ' কৰিব মানা কৰিলে আৰু সময় নাই বুলি কৈছে বেলেগ দিনা আহিব দিছে তো নাম্বাৰটো লৈছে নিজে মোৰ হোৱাটছআপৰ পৰা তেওঁৰ নাম্বাৰটোত মানে এটা মেছেজ কৰি দিছে মই নাম্বাৰটো ছেভ কৰিম আৰু মই তোমাক মানে ফোনত কথা পাতি কিনে ভালকৈ তাৰমানে একদিন আমি কথা পাতিম বুলি কৈছে মোক আহিবা দিছে আৰু ডিম্পু দাই এদিন ফোন কৰি কথা পাতিম বুলি কৈছে তাৰপিছতো তুমি তাৰ বিষয়ে ইমান বেয়াকৈ কিয় কৈছা ডিম্পু দাৰ বিষয়ে ডিম্পু দাই এদিন তোমাক ফোনৰ নম্বৰ লৈছে তোমাৰ ইমান ভাগ্য ভাল যে তোমাক ফোন কৰিম তোমাৰ ফোনৰ নম্বৰ লৈ কৈছে ভাবি চোৱা তোমাৰ কিমান ভাগ্য ভাল তুমি এনেকৈ ক'ব নালাগিছিলে কিয় কৈছা এনেকুৱা আৰে ডিম্পু দা তোমাক ফোন কৰিবতো তুমি ধৈৰ্য বোলা বস্তু তোমাৰ নাই নেকি ধৈৰ্য ধৰিবা ধৈৰ্য ধৰিলে তোমাৰ ভাল এইটো কিন্তু তুমি ধৈৰ্য নাথাকে উল্টা যি বকিব লাগে বকি দিছা এনেকৈ নকৰিবা গাইজ তোমাক মই বহুত বেয়া পাইছোঁ তুমি ইউটিউব বনাও যদি ভালকৈ বনাই গৈ থাকাচোন এদিন অলপ ডাঙৰ মানুহ বনিবা ইউটিউবৰ পৰা কিয় তুমি এনেকৈ কৰিছা ডিম্পু দাৰ বিষয়ে কিয় বেয়াকৈ কৈছা আৰু তোমাক ফোন কৰিব ডিম্পু দাই তুমি টেনশ্যন ল'ব দৰকাৰ নাই তোমাৰ নলেজ কৰা বস্তুটো তোমাৰ অলপ নাই দিমাগত একো নাই নেকি তোমাৰ নলেজ নাই নেকি তুমি যি মুখত আহে সেইটোকে বকিব লাগে বুলি কথা নহয় এনেকৈ নকৰিবা নেক্সট টাইম মই তোমাক কৈছোঁ গাইজ মোৰ চেনেলটো বহুত মানুহে মানে ৰিপৰ্ট কৰি আছে কমেও 1000 মান মানুহে ৰিপৰ্ট কৰি আছে মই ডিম্পুক তেনেকৈ কোৱাৰ বাবে সকলোৱে তই শুন না মোৰ কথাটো তই এতিয়া কান্দি দেখাব দৰকাৰ নাই এতিয়া কান্দি পেলাই ভুল কৰিলোঁ বুলি কৈ তোৰ এইটো ক'বলৈ তই দৰকাৰ নাই তই আটাইতকৈ ভুল কৰিছ কিয় এতিয়া কান্দিছা কিয় কান্দিছা ভাই এনেকৈ নেকান্দিবা এতিয়া কান্দি নিজৰ ভুলটো স্বীকাৰ নকৰিবা কিয় তুমি ডিম্পু বৰা দাক এনেকৈ বেয়াকৈ ক'লা তোমাৰ এজন নহয় বহুতজনে তোমাক ইউটিউবত যাকো চাইছে তোমাৰ কথাই কৈ আছে কিয় এনেকৈ তুমি বেয়াকৈ কৈছা ডিম্পু বৰা দাক আৰে ভাই ইউটিউবৰ পৰা তুমি এদিন হ'লেতো ফেমাছ হ'বা ন অকল ডিম্পু দাক লগ কৰিলে বুলিয়ে তুমি ফেমাছ হ'ব বুলি কথা নহয় দেই ভাই
ডিম্পুদাক লগ কৰিম, মই ডিম্পুদাৰ অলপ ভিডিঅ' বনাম, ডিম্পুদাই 2 এষাৰ মই প্ৰশ্ন দিম, ডিম্পুদাই এনচাৰ ক'ব, তেতিয়া মোৰ ইউটিউবটো ফেমাছ হ'ব। এইটো নহয় ভাই। আৰে ভাই সি গুৱাহাটীৰ পৰা আহিছে, কিবা কৰিব, তাৰ বিশেষ গুৱাহাটীৰ পৰা আহিও তাৰ ঘৰতো কিবা বিশেষ কাম হ'ব পাৰে ন। আৰু এনেই তাৰ ভাগৰো লাগিছে ইমান দূৰৰ পৰা অহা। গুৱাহাটীত কি কামত গৈছিলে বা আকৌ ঘৰতো তাৰ বিশেষ কাম থাকিব পাৰে। তুমি এনেকৈ ক'ব নালাগিছিলে ডিম্পুদাৰ বিষয়ে, কিন্তু বহুত বেয়াকৈ কৈছা। কিন্তু নক'বা এনেকুৱা দেই ভাই। কথা এটা কৈছোঁ তোমাক, বেয়া নাপাবা, কিন্তু তোমাক মই ৰছ কৰা নাই, লাষ্টতো কৈছোঁ। কিন্তু এইটো কথাটো তুমি কয় বহুত ভুল কৰিছা। এতিয়া ভুল কৰিলাতো, এতিয়া কান্দিছা, কিন্তু এনেকুৱাকৈ নকৰিবা, এনেকুৱাকৈ নকৰিবা। এইটো ডিম্পুদাক লগ কৰিলে বুলিয়ে তোমাৰ ইউটিউবটো ফেমাছ হ'ব বুলি কথা নহয়, কেতিয়াও নাভাবিবা। আৰে ডিম্পুদা কাক লগ কৰিছে কোৱাচোন তুমি? ভাই ডিম্পুদা কাক লগ কৰি পেলাই ডিম্পুদাই এজন অসমত জনপ্ৰিয় ইউটিউবাৰ বনিছে কোৱাচোন? ডিম্পুদাটো কাকো লগ কৰা নাই, বা ডিম্পুদাক লগ কৰিলে বোলে বা আমুকক লগ কৰিলে বোলে ফেমাছ হ'ব বুলি ইউটিউবৰ কথা নহয়। কিন্তু এনেকুৱাকৈ তুমি নকৰিবা, আৰু ভুলতো মই আশা কৰিছোঁ যে তুমি এনেকুৱা ভুল নকৰিবা। এনেকুৱা ভুল কেতিয়াও জীৱনত নকৰিবা। আৰে ভাই চব মানুহৰ এটা সময় থাকে লগ কৰাও বা কিবা এটা কামতো বিজি হ'ব পাৰে ডিম্পুদাই। আৰু তুমিও সেইটো মতে গ'লা ডিম্পুদাই, কিন্তু ভাগৰ আছিলে চাগে, অকণমান পাছত কৰিম বুলি এনেকৈ ক'লে চাগে। কিন্তু তুমি সেইটোকে বহুত কিবা কিবি ডিম্পুদাক কৈছা, এনেকৈ নক'বা ডিম্পুদাক, আগতে কৈছোঁ মই। আৰু মোৰ ভিডিঅ'টো তুমি চাই আছা যদি কিন্তু মনত ৰাখিবা যে এইটো কথাটো মই কৈছোঁ, কেতিয়াও ভুল নকৰিবা। নেক্সট টাইম ডিম্পুদাৰ বিষয়ে বেয়াকৈ নক'বা। আজি ভিডিঅ'টো মোৰ ইমানতে সামৰিছোঁ গাইজ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে গাইজ? যদি বেয়া লাগিছে গাইজ কমেণ্ট কৰিব, যদি ভাল লাগিছে গাইজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে গাইজ ছাবস্ক্ৰাইব কৰিব। আৰু গাইজ এনেকুৱা ভিডিঅ' সদায় আহি থাকিম গাইজ, আপোনালোকে চাই থাকিব। আজিলৈ ইমানতে গাইজ, সকলোকে কৈছোঁ গাইজ ডিম্পুদাৰ বিষয়ে এনেকৈ কোনো ইউটিউবাৰৰ বিষয়ে এনেকৈ বেয়াকৈ নক'ব বুলি মই অনুৰোধ জনাইছোঁ আপোনালোকক। আৰু ভাই তোমাকো আৰু এবাৰ কৈছোঁ লাষ্টত শেষত, তুমি এনেকুৱাকৈ নেক্সট টাইম ডিম্পুদাৰ বিষয়ে বেয়াকৈ নক'বা। মোৰ আজি ভিডিঅ'টো যিমান পাৰে গাইজ শ্বেয়াৰ কৰিব, আপোনালোকক মই আশা ৰাখিলোঁ। আজিলৈ গাইজ ইমানতে গাইজ, সকলোকে কৈছোঁ গাইজ বাই বাই গাইজ।